হেল্ল' এভৰিৱান, এসময়ত আটাইৰে হেঁপাহৰ এখন ফুলনি বাগিচা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। খুৰী শাহুৰ বহুত মৰমৰ হয়। ফুল খুজিছোঁ, গতিকে লৈ যাওঁ ফুলকেইডাল। কি ফুল আছে দেখাওঁ আহকচোন। লতা বগাই আছে। ভিডিঅ'টো 7 মাহমানৰ আগতেই শ্বুট কৰিছিলোঁ, কিন্তু পাব্লিছ কৰিছোঁ এতিয়াহে। এইখন হ'ল খুৰীৰ ফ্লাৱাৰ গাৰ্ডেন। গোটেই ঘৰৰ চৌপাশটোতে আছে। খুব ধুনীয়াকৈ ৰুৱে আৰু যি ৰুৱে তাকে হয় খুৰীয়ে। আৰু মই আহিলে প্ৰত্যেকবাৰেই দিয়ে কিবা নহয় কিবা এটা। মইহে জীয়াবগৈ নোৱাৰোঁ ভালকৈ। এতিয়া দিব কিবা কিবি, গতিকে আহকচোন চাওঁ কি কি দিব। আকৌ যে এই বগা বগা কিবা এডাল আছিল যে, এয়া খুৰীৰ বাগান। একদম এয়া কাণে কাণে ৰুই থৈছে। খুৰীৰ এই বাগিচাখনত বহুতো আনকমন ফুল আছে। খুৰীয়ে কালেকশ্যন কৰি ভাল পায়। ফুলৰ গছ, বিভিন্ন ধৰণৰ গছ কালেকশ্যন কৰি ভাল পায় আৰু আনি পেলাই মাটিতে গুজি থয় আৰু প্ৰতিজোপা গছেই জীয়াই আৰু ফুলিলে যে ইমান ধুনীয়া লাগে নহয়। কি বুলি কয়? অঁ, আমাৰ অসমীয়া নাম ন, শিয়াল নেজীয়া। ইমান ধুনীয়া লাগিছে দেখিছেনে? কি এনেকৈ ৰুই থ'লে হৈ যাব? আজিকালি টাবত কৰা ফুল বাগিচাই পাত্তাই নাপায় খুৰীয়ে গাৰ্ডেনখনৰ লগত। বহুতো আমি নাম নজনা, চিনি নোপোৱা গছ ইয়াত আছে। বিভিন্ন ধৰণৰ টেঙা গছ হওক, বিভিন্ন ফল মূলৰ গছো আছে খুৰীৰ ইয়াত। খুৰী এইটো এটা হবি বুলিয়ে ক'ব পাৰি। কিবা টেঙা গছ, অৰুণাচলৰ কি টেঙা নাম নাজানো। আপোনালোকৰ কোনোবাই যদি চিনি পায় ক'বচোন। দেখাত কিন্তু ঔটেঙা পাতৰ নিচিনাই, কিন্তু খুৰীয়ে কৈছে ঔটেঙা নহয়, এডাল অৰুণাচলৰ টেঙা গছ। এইটো কি পুলি? দিয়ক দিয়ক। আৰু এই যে বগা বগা হাচনাহাৰা নে কি যে আছিল, নাই নেকি এতিয়া? দিয়কচোন। আগতে এটা নিছিলোঁ যে, তাৰপিছত মাটি উঠাই উঠাই দিয়া যায় চোতালত, তেতিয়াই নাইকিয়া হৈ যায়। এইটো হাচনাহানা। এইটো ফুলৰ যে কিমান মানুহে নিছে। কি নাম এইটো? কি নাম এইটো? কি পাৰিজাতে নে কিবা এনে, মোৰ নাম নাজানো। হয় নেকি? এইটো ফুল একে হেৰি ফুলিলে একে বৰ ধুনীয়া লাগে। হালধীয়া হৈ ফুলিব। ফুলি থাকোঁতে এবাৰ লৈ যাব লাগিব ন। এডাল চাওকচোন, এইটো কি গছ? আপোনালোকে চিনি পাই যদি জনাবচোন।